সাপ দেখিলে আপোনাৰ মনত বাৰু কি ভাৱ আহে কোনোবাই সাপ দেখিলে ভয় খায় কোনোবাই আকৌ ভক্তি ভাৱেৰে সাপৰ ওচৰত মূৰ দোৱায় পিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পোৱা যায় বিষাক্ত সাপ ফেটি ৰাছেল ভাইপাৰ আদিৰ দৰে কোনোবা বিষাক্ত সাপে যদি দংশন কৰে কিছু সময়ৰ ভিতৰতেই আপোনাৰ মৃত্যু হ'ব পাৰে আৰু এনে মৃত্যুৰ পৰা বাচিবলৈ একমাত্ৰ ঔষধ হৈছে এণ্টিভেনম পিছে এই এণ্টিভেনম প্ৰস্তুত কৰা ইমান সহজ নহয় ভাৰতৰ তামিলনাডুৰ এখন গাঁৱতহে এই এণ্টিভেনম প্ৰস্তুতৰ বাবে বিশেষ ব্যৱস্থা আছে আৰু নিউজ লাইভৰ সাংবাদিকৰ দলে যাত্ৰা কৰিছিলে তামিলনাডুৰ সেই বিশেষ অঞ্চলটোলৈ সাপৰ লগত বসবাস কৰা এটা জনজাতিৰ লোকৰ লগত আজি আমি পৰিচয় কৰাই দিম যিটো জনজাতিয়ে প্ৰজন্ম ধৰি বিষাক্ত সাপৰ লগত খেলা কৰি আহিছে সাপৰ লগতেই সহৱস্থান সাপৰ লগতেই তেওঁলোক ডাঙৰ দীঘল হয় দূৰৰ পৰা সাপ এটা দেখিলে এইসকল লোকে ক'ব পাৰে যে কোনটো হাত বিষাক্ত আৰু কোনটোৰ বিষ নাই আৰু এই জনজাতিটো হৈছে তামিলনাডুৰ ইৰুলা জনজাতি আপুনি মই হয়তো বহুতেই ইৰুলা জনজাতিৰ কথা নাজানো কিন্তু এইসকল ইৰুলা জনজাতিৰ লোকৰ বাবেই আপোনাৰ মোৰ বহুতৰে জীৱন সাপে দংশন কৰাৰ পিছতো ৰক্ষা পৰিছে আমি উপস্থিত হলো তামিলনাডুৰ এই প্ৰান্তটোত তামিলনাডুৰ বিভিন্ন প্ৰান্তত এই ইৰুলা জনজাতি সিঁচৰিত হৈ আছে আৰু 1978 চনত তেওঁলোকে গঠন কৰে ইৰুলা কোঅপাৰেটিভ ছ'চাইটি আৰু এই অঞ্চলটোত সাপৰ লগত তেওঁলোকৰ যি দৃশ্য দেখিলোঁ সেই দৃশ্য দেখি আমি অবাক হৈ পৰিলোঁ সাপে যেতিয়া খুটে সাপে যেতিয়া দংশন কৰে আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে এণ্টিভেনম এই এণ্টিভেনম বিভিন্ন সময়ত সাপে খুটা ব্যক্তিক চিকিৎসকসকলে দিয়ে এই এণ্টিভেনম কি হয় আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ক'ত প্ৰস্তুত কৰা হয় ভাৰতৰ তামিলনাডুৰ যি ইৰুলা নামৰ এখন গাঁও আছে ইলুৰা ট্ৰাইবেল জনজাতীয় লোকসকল আছে তেওঁলোকে পৰম্পৰাগত বছৰ ধৰি প্ৰজন্ম ধৰি সাপ ধৰি আহিছে আৰু ইয়াতে এই গাঁওখনতেই আপোনালোকে দেখিছে যে সাপে ধৰা সাপসমূহ ধৰা হয় প্ৰতিটো যিবিলাক টেকেলি দেখিছে প্ৰতিটো টেকেলিত প্ৰতিটো কলহত বিষাক্ত সাপ আছে ইয়াত ফেটি সাপৰ পৰা কোব্ৰাৰ পৰা আৰম্ভ কৰি ৰাছেল ভাইপাৰলৈকে সাপসমূহ ৰাখি থোৱা হৈছে এয়া হৈছে ৰাছেল ভাইপাৰ য'ত অসমত শেহতীয়াকৈ চৰ্চা চলিছিলে যে ৰাছেল ভাইপাৰ আহিছে দেশত অজগৰ সাপৰ নিচিনা হয় পাইথনৰ নিচিনা হয় কিন্তু ই বিষাক্ত হয় এই লোকসকলে প্ৰজন্ম ধৰি 50 বছৰ 60 বছৰ 100 বছৰ 200 বছৰ আগৰে পৰা তেওঁলোকৰ পিতৃ মাতৃ ককাক দেউতাক সকলোৱে সাপ ধৰি আহিছে আৰু আমি আপোনালোকক দেখুৱাম যে কিদৰে তেওঁলোকে সাপসমূহ ধৰি চাওক এটা সাপ বিষাক্ত সাপ এই মুহূৰ্তত দেখুৱাই দিছে এয়া হৈছে ফেটি সাপ বা বিভিন্ন সাপ আৰু কিদৰে আচলতে সাপটোৱে চাওক নিজৰ সেল্ফ ডিফেন্সৰ বাবে সাপটো এইদৰে ফেটা ধৰা বুলি কয় বা ফেট ধৰা বুলি কোৱা হয় এয়া হৈছে ফেটি সাপ এইসমূহ বিষাক্ত সাপৰ ভেনম তেওঁলোকে এইদৰে ধৰে আৰু সাপসমূহ ধৰাৰ পিছত এই যিটো বগা আপোনালোকে পৰিচয় দেখিছে তাত গৈ দাঁতটো দি দিয়া হয় তাৰ ফলত বিষ ওলায় বিষাক্ত ফেটি সাপৰ লগত প্ৰজন্ম ধৰি তেওঁলোকে খেলা কৰি আহিছে তেওঁলোকৰ দেউতাকৰ পৰা শিকিছে ককাকৰ পৰা শিকিছে গতিকে এই লোকসকলে যদি সাপ নধৰিলেহেঁতেন ইয়াৰ ৰাছেল ভাইপাৰ আমি দেখিছোঁ এটা শব্দ হ'ব শব্দটো শুনক এটা শব্দ শুনিছে আপোনালোকে চিচ এটা শব্দ শুনিছে এয়া হৈছে ৱাৰ্ণিং চাউণ্ড ৰাছেল ভাইপাৰৰ কাষত গ'লে এই চাউণ্ডটো দিয়া হয় নিজৰ সেল্ফ ডিফেন্সৰ বাবে এটা চাউণ্ড দিয়া হয় সেল্ফ ডিফেন্সৰ বাবে আৰু তাৰ পাছতে এই সাপটোৱে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে এইবিলাক যথেষ্ট বিষাক্ত সাপ মই আন এটা সাপ দেখুৱাইছোঁ দেখিছে এইসমূহ সাপসমূহ তেওঁলোকে ধৰাৰ বাবে এণ্টিভেনম প্ৰস্তুত কৰা হয় তেওঁলোকে ধৰাৰ বাবেহে আচলতে এণ্টিভেনম প্ৰস্তুত হয় যাৰ বাবে বহু লোকৰ জীৱন ৰক্ষা কৰিব পৰা যায় পুনৰবাৰ কৈছোঁ ইলুৰা কোঅপাৰেটিভ ছ'চাইটি ইলুৰা তেওঁলোক ট্ৰাইবেল মানুহ তেওঁলোক জনজাতীয় লোক তেওঁলোকে প্ৰজন্ম ধৰি সাপ ধৰিছে আৰু এই সৰু সাপটো যথেষ্ট বিষাক্ত দেখাত সৰু কিন্তু ইয়া যথেষ্ট বিষাক্ত সাপ একেবাৰে সৰু যেন লাগিছে কিন্তু এয়া মেচিয়ৰ্ড সাপ হয় ইও যথেষ্ট বিষাক্ত এই সাপসমূহৰ পৰাও যিকোনো ব্যক্তিৰ মৃত্যু হ'ব পাৰে মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰত যিকোনো ব্যক্তিৰ মৃত্যু হ'ব পাৰে আৰু এয়া চাওক আন এটা সাপ আমি আপোনালোকক দেখুৱাইছোঁ কিদৰে এই যিসমূহ বটল আছে বা টেকেলি আছে কলহ আছে তাৰ ভিতৰত এই সাপসমূহ সোমাই আছে বিভিন্ন প্ৰজাতিৰ সাপ তেওঁলোকে ৰাখে আৰু এয়া সাপৰ যি মুঠ সলাই বা স্কিন বুলি কোৱা হয় ছাল বুলি কোৱা হয় সেয়া আমি আপোনালোকক দেখুৱাইছোঁ এইসমূহ সাপৰ স্কিন এয়া হৈছে দিছ ইজ কোব্ৰা এয়া হৈছে ফেটি সাপৰ স্কিন আৰু
এয়া হৈছে ক্ৰেট নামৰ আন এটা বিষাক্ত সাপৰ স্কিন। সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। তেওঁলোকে সাপৰ ছালসমূহো ইয়াত ৰাখে, তেওঁলোকে এই কথা জনাইছে। আৰু এয়া হৈছে ৰাছেল ভাইপাৰ। গতিকে আমি আপোনালোকক জনালোঁ এনেকুৱা বিভিন্ন প্ৰজাতিৰ যিমান বিষাক্ত সাপ আছে বা বিষাক্ত নোহোৱা সাপ আছে, প্ৰতিটোৰ কথা তেওঁলোকে গম পায়, তেওঁলোকে তথ্য সংগ্ৰহ কৰে আৰু ইয়াৰ পৰা এণ্টিভেনম নাইবা ঔষধ নিৰ্মাণ হয়। গতিকে এই যি ট্ৰাইবেল ছ'চাইটি আছে, ইলোৰা ট্ৰাইবেল ছ'চাইটি, তামিলনাডু চৰকাৰ, তামিলনাডু গভৰ্ণমেণ্টে তেওঁলোকক সহায় কৰিছে। তেওঁলোকৰ জীৱন এইদৰে বৰ্তমান সময়ত নিৰ্বাহ হয় আৰু সাপ ধৰাৰ জৰিয়তে প্ৰজন্ম ধৰি জনজাতীয় লোকসকল আছে। গতিকে তেওঁলোকে ধৰা এই সাপৰ বাবেহে আমাৰ জীৱন ৰক্ষা হ'বলৈ সক্ষম হৈছে। সাপৰ লগতে ডাঙৰ দীঘল পোৱা এই ব্যক্তিসকলে জীৱনৰ অধিকাংশ সময় সাপ ধৰা আৰু সাপৰ বিষয়ে অধ্যয়ন কৰাতেই পাৰ কৰিছে। তেওঁ উল্লেখ কৰিছে বিশ্বত 52টাকৈ অতি বিষাক্ত সাপ আছে আৰু ইয়াৰ ভিতৰত ভাৰতত পোৱা যায় অতি বিষাক্ত ফেটি সাপ, ৰাছেল ভাইপাৰ আদি। This is the Irula Cop Society. The society started 1978. The members 340 members. The Irula's members working the society. 244 reptile snakes living in the world. 52 snakes poisonous. The big 4 dangerous snakes only that you see now the board. The 4 dangerous snakes in Tamil Nadu, and the good name is cobra, kite, razul viper and saskal viper. The 4 type of snakes to make a lot of problem, but medicines available. The medicines means the poly antivenom serum, that is snake bite cure medicine. সকলো বিষাক্ত সাপৰ বিষয়ে তেওঁলোকে তন্নকৈ জানে আৰু এই কথাই আমাৰ আগত বৰ্ণনা কৰিলে। আৰু এইবিলাক যিবিলাক আপোনালোকে টেকেলি বা কলহ আকৃতি দেখিছে, প্ৰতিটোতে এটাকৈ বিষাক্ত সাপ আছে। চাওক কিমান বিষাক্ত সাপ ৰখা হৈছে। ভাৰতৰ বিভিন্ন প্ৰজাতিৰ বিষাক্ত সাপ ইয়াত ৰখা হয়। আৰু যি ইৰুলা কোঅপাৰেটিভ ছ'চাইটি আছে, গাঁও আছে, ইয়াতে তেওঁলোকে সাপসমূহ ৰাখে আৰু তাৰ পৰা এই সাপসমূহৰ পৰা সাপৰ বিষ সংগ্ৰহ কৰা হয় যাতে এণ্টিভেনম প্ৰস্তুত কৰিব পাৰে। গতিকে এই এনেকুৱা এটা প্ৰান্তত আহিছোঁ, বিভিন্ন পৰ্যটক ইয়ালৈ আহে প্ৰক্ৰিয়াটো কিদৰে হয় সেয়া চাবলৈ। আৰু ইয়াত এইসমূহতো সাপ ৰখা হৈছে এইসকল লোকে, আৰু তেওঁলোকে ইয়াত সাপসমূহ সোমাই ৰাখে। আৰু তাৰ পাছত এয়া চাওক এটা সাপ এই মুহূৰ্তত উলিয়াই আনিছে আৰু প্ৰতিটো সাপেই কিন্তু বিষাক্ত, এয়া চাওক কিদৰে ফেট তুলিছে সাপটো। প্ৰতিটো সাপেই বিষাক্ত। এই বিষাক্ত সাপসমূহ এইদৰে ৰাখি ইয়াৰ পৰা হয়তো ফেটি প্ৰজাতিৰ সাপ হ'ব পাৰে, আৰু ইয়াৰ পৰা আনি তেওঁলোকে বিষ উলিয়াই আৰু এণ্টিভেনম প্ৰস্তুত কৰে। পিছে সাপৰ বিষ সংগ্ৰহ কৰাৰ এটা প্ৰক্ৰিয়া আছে। এই বিষসমূহ সংগ্ৰহ কৰাৰ পিছতহে ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে এণ্টিভেনম নাইবা সাপৰ বিষ প্ৰতিৰোধী দৰৱ নিৰ্মাণ কৰিব পাৰে। এই সাপৰ বিষসমূহ প্ৰস্তুত কৰিবলৈ প্ৰথমতে এটা বিষাক্ত সাপ তেওঁলোকে এইদৰে ধৰে আৰু তাৰ পাছত এটা বগা সূতাত এইদৰে সাপৰ দাঁতটো ভৰাই দিয়া হয়। এইদৰে এই বিষসমূহ সংগ্ৰহ কৰে। Look at the cup, the top of the cup. Look at that. You see now the top of the area, the white color, that is leather, skin eucalypt leather. Actually, the person catching the head area, the snakes get angry. You see now the top of the table, the snakes bite and through the venom. Look at the cup. That is identification mark. 1 snakes, 4, 10 snake biomass section. That is wildlife warden rules. And 4 times finished now, all snakes released in the forest. Look at that, please. Yeah, you see now? Sandra? Yes. You can see, ma'am? You can see? Yes. Thank you. What is the quantity? Actually, that person cannot press the snake. Just to open the mouth and snakes bite and through the venom. পিছে সাপ বুলি ক'লেই আমাৰ মনলৈ বিভিন্ন ছবি ভাহি আহে। বিভিন্ন সময়ত চলচ্চিত্ৰত নাইবা বিন বজাই আমি সাপ নচোৱা দেখা পাওঁ, কিন্তু এইসকল লোকে ক'লে সাপে কাণেৰে শুনা নাপায়। শব্দৰ কাষে কাষেহে এইদৰে সাপ ঘূৰি ফুৰে। All snakes no ears. Listen please, all snakes
no ears, just movement and vibration. But you saw a movie and some people show him any tunes now, the snake is dancing. No, that is wrong. You can see now, listen, no tune, no music, the snakes are dancing here. Oh yeah, two eyes available. No ears, but two eyes available. You can see now, no tune, no music, the snakes are dancing here. Look at that. Somebody people says that is dancing. It's not dancing. Just follow the clock. Just follow the clock. আমাৰ মাজত এটা বিশ্বাস প্ৰচলিত হৈ আছে যে সাপে গাখীৰ খায় আৰু সেইবাবে সাপ দেখিলে বিভিন্ন লোকে গাখীৰ আনি সাপৰ সন্মুখত ৰাখি দিয়ে কিন্তু সাপৰ লগতে ডাঙৰ হোৱা ইৰুলা জনজাতিয়ে ক'লে এয়া সম্পূৰ্ণৰূপে মিছা কথা সাপে কোনো ধৰণৰ গাখীৰ নাখায় We can't drinking milk. All snakes, non-venomous snakes and venomous snakes, we can't drinking the milk. But you saw a lot of pictures and any movie, the snake is drinking the milk. That is full of fake. It's not true. এয়া হৈছে বিষাক্ত ৰাছেল ভাইপাৰ এই ৰাছেল ভাইপাৰ অসমত ওলোৱা বুলি শেহতীয়াকৈ চৰ্চা চলিছিল এই ৰাছেল ভাইপাৰৰ ওচৰত যদি কোনো ব্যক্তি আহে তেতিয়া ৰাছেল ভাইপাৰে এটা শব্দৰ সৃষ্টি কৰে এয়া হৈছে যিকোনো ব্যক্তিক সতৰ্ক কৰি দিয়াৰ এক সাংকেতিক চিহ্ন That is Rasul's viper. But we are all thinking that is python's baby. Lot of people thinking that is python's baby. That is wrong. Because python is non-venomous snakes. The Rasul viper is venomous snakes. Actually, any persons, any things we once go near, the snakes will make a sound. That is warning sound and then fear sound. Look at that. That is all snakes still poisonous snakes. This is not magic cloth. It's an ordinary cloth. Because that is my safety. I once go near, the snakes try to attack. And then the Rasul viper visual is 360 degree. Any direction you can answer legs using now, the snakes 1 or 2 foot slide jumping. Look at that. You can see now. We once go near, the snakes make a sound. You know some sound? Yes. That is warning sound. That is angry sound. You will come near, I will bite you. Go away. That is warning sound. Actually, the Rasul viper poison is Hemotax poison. The poison attack for the blood systems and blood cells all damage. The Rasul viper bite now, 22 seconds the blood is clotted. But people living time 3 hours. Yeah, who will take medicines immediately. Medicines means the poly antivenom serum. Immediately we will take medicines now, no problem. But we cannot take medicine, the people is died. Because venomous snakes, that snakes also mammal type. That snakes yearly one time, 1 to 65 baby delivery within 30 minutes. And then all babies venomous. So that way the snakes increase the population. অৱশ্যে সাপৰ লগত ডাঙৰ হোৱা ইৰুলা জনজাতিৰ লোকসকলে ক'লে বিনা কাৰণত সাপে কেতিয়াও কোনো ব্যক্তিক আক্ৰমণ নকৰে সাপ দেখিলেই আমি মাৰিবলৈ যাব নালাগে যেতিয়ালৈকে সাপক আক্ৰমণ কৰা নহয় নাইবা সাপে নিজৰ জীৱনলৈ সংশয় আহা বুলি নাভাবে তেতিয়ালৈকে সাপে মানুহক কোনো কাৰণতেই আক্ৰমণ নকৰে সেই কথাও তেওঁলোকে প্ৰকাশ কৰিলে Many persons we once go near, the snakes try to attack because that is self-defense. Self-defense. You once go near, the snake try to attack. Answer legs using a very danger. So I can use that cloth. Look at that. You once go near. Yeah. That is self-defense. And then the cobra, particularly the cobra, revenge the people. Revenge. You saw a movie. Revenge. No, that is wrong. That is wrong. That is wrong because all snakes know memory power. No memory power. It can't chasing and biting because the snake is fear. So the snake is standing and make a wood and then waiting
You will come near. I will bite you. Now waiting. You can see now. We once go near. Nagarani, I give you a lot of rats. We are all good friends. Don't bite, please. Don't bite. Yeah. We once go near. The snakes try to attack. You can see now. I maintain for some distance. That is my safety. I once go near. The snakes try to attack. তামিলনাডুৰ এই জনজাতি লোকসকলৰ মাজলৈ আহি আমি বহু কথা শিকিলোঁ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি তেওঁলোকে এই কাম কৰি আহিছে নতুন প্ৰজন্মৰ ইৰুলা জনজাতিৰ যিসকল লোক আছে তেওঁলোক আজিকালি উচ্চ শিক্ষিত কিন্তু তাৰ পাছতো তেওঁলোকে নিজৰ পৰম্পৰা ধৰি ৰাখিছে আৰু সাপ ধৰাৰ লগতে সাপৰ বিষ সংগ্ৰহ কৰাৰ এই কামত তেওঁলোক নিয়োজিত হৈ আছে আৰু সেয়া আমি আপোনালোকক দেখুৱালোঁ যে ইলুৰা যি ট্ৰাইব আছিলে তামিলনাডুৰ তেওঁলোকে যি সাপ ধৰে সেই সাপ ধৰা পদ্ধতি দেখুৱালোঁ আৰু দেশ বিদেশৰ পৰা পৰ্যটকসকলো ইয়াত আহে তেওঁলোকে চাবলৈ আহে যে কিদৰে এই ট্ৰাইবেল কমিউনিটিটোৱে সাপ ধৰে বা ভেনম প্ৰস্তুত কৰে তাৰ দৃশ্য আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিলোঁ আৰু মন্দিৰত পূজা কৰে আৰু এয়া হৈছে পৰম্পৰাগত তেওঁলোকৰ মন্দিৰ য'ত তেওঁলোকে সাপৰ পূজা অৰ্চনা কৰে যিহেতু আমি কৈছোঁ তেওঁলোক জনজাতীয় লোক এই মন্দিৰত বিভিন্ন ধৰণৰ সাপৰ আকৃতি আমি দেখা পাইছোঁ এই মন্দিৰতে তেওঁলোকে পূজা পাৰ্বণ কৰে পৰম্পৰা ৰক্ষা কৰি যিহেতু পুনৰবাৰ কৈছোঁ এয়া জনজাতীয় এটা ট্ৰাইব হয় তেওঁলোকে পৰম্পৰাগতভাৱে পূজা কৰিছে গতিকে সৰ্প দেৱতা বুলি কওঁ আমি বিভিন্ন সাপ বুলি কওঁ তেওঁলোকে ইয়াত পূজা পাৰ্বণ কৰে গতিকে সেই মন্দিৰটোৰো দৃশ্যাংশ আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম ইৰুলা জনজাতিৰ সাপৰ লগত এই সম্পৰ্ক দেখি আমিও অবাক হৈ পৰিলোঁ ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ